নমস্কাৰ বন্ধুসকল, মোৰ ইউটিউব চেনেলত আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি ডিছকাছ কৰিবলৈ গৈ আছোঁ, যিহেতু আমি 21 দিনীয়া লকডাউন কাৰ্যসূচীখন সুচাৰুৰূপে আমি ঘৰত বহি পালন কৰিছোঁ। সেয়ে মোদী ডাঙৰীয়াই এই লকডাউন কাৰ্যসূচী সুচাৰুৰূপে পালন কৰা সকলক এখনি চাৰ্টিফিকেট প্ৰদান কৰি আছে। সেইখন চাৰ্টিফিকেট আমি কেনেকৈ এপ্লাই কৰিব পাৰি তাৰ বিষয়ে আমি এই ভিডিঅ'ত সুচাৰুৰূপে আলোচনা কৰিম। সেয়ে ভিডিঅ'টো লাষ্টলৈ চাই থাকিব আৰু মোৰ এই ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু বন্ধুসকললৈ এই ভিডিঅ'খন প্ৰেৰণ কৰি দিব, শ্বেয়াৰ কৰি দিব। সেয়ে বলক আমি প্ৰথমে যিকোনো এখনি ব্ৰাউজাৰত যাব লাগিব। সেয়ে মই গৈ আছোঁ আমাৰ গুগল ব্ৰাউজাৰত গৈ আছোঁ। তাৰপিছতে আমি চাই থাকিব আপোনালোকে PLEDGE.gov.mygov.in এইটো ক্লিক কৰি দিব। তাৰপিছতে এইখনি ডাঙৰ পেজ এখনি খোল খাব। তাৰপিছত আপোনালোকে ইয়াত যাব লাগিব, এণ্টি লিটাৰিং ইয়াত যাব লাগিব। তাৰপিছতে আপোনালোকে ইয়াত টেক ইয়াত চাপতলি ইয়াত ক্লিক কৰি দিব। তাৰপিছতে আপোনালোকে ইয়াত নিজৰ নাম দিব। মোৰ নাম যিহেতু মুকুট শৰ্মা, SHARMA। তাৰপিছত লিংগ জেণ্ডাৰ মেল। তাৰপিছতে পান কাৰ্ড ভোটাৰ ID, যিহেতু পান কাৰ্ড ভোটাৰ ID এইটো মই কৰি আছোঁ। তাৰপিছতে ইয়াত জন্ম তিথি, ডেট অফ বাৰ্থ ইয়াত দিবলৈ দিছে। ডেট অফ বাৰ্থ যিহেতু 7 ছেপ্টেম্বৰ 11। তাৰপিছত ইয়াত মোৰ এই পিনক'ড দিব লাগিব 782448। তাৰপিছতে মই যিহেতু অসম ৰাজ্যৰ পৰা, সেয়ে ইয়াত আছাম ক্লিক কৰিব লাগিব। তাৰপিছতে মোৰ জিলাখন কাৰ্বি আংলং, ইমেইল এড্ৰেছ মোবাইল নাম্বাৰটো। তাৰপিছতে ইয়াত ক্লিক কৰি দিব। মোৰ কিবা ইনভেলিড দেখাই আছে, চৰি, ইয়াত ইনভেলিড দেখাই আছিলে। তাৰপিছত ইয়াত নিজৰ ভাষা চিলেক্ট কৰিব লাগিব, ইংলিছ। ইয়াত ক্লিক কৰি দিম। তাৰপিছতে চাব ইয়াত পঢ়িবলৈ দিছে, আপোনালোকে পঢ়ি ল'ব। তাৰপিছত এখন OTP আহিব, এই OTPখন ইয়াত ক্লিক কৰি দিব লাগিব। 783386 783386 ছাবমিট। এই চাওক মোৰ চাৰ্টিফিকেটখন, এইখন মোৰ চাৰ্টিফিকেট। আপোনালোকে এনেকৈ চাৰ্টিফিকেট বনাব পাৰিব। এতিয়া এইখন চাৰ্টিফিকেট মোৰ ইমেইলত চেণ্ড হৈ যাব। ইয়াত আপোনালোকে এনেকৈ ডাউনলোড কৰিব পাৰিব। থেংক ইউ। ইমানে মোৰ ভিডিঅ'খনি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।